হেল্ল' গাইজ, মোৰ চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা ৰেচিপি লৈ আহিছোঁ। আপোনালোকে বাৰু জানেনে জিকাৰ বাকলিৰে যে চাটনি বনাই খাব পাৰি? যদি নাজানে আপোনালোকে ভিডিঅ'টি চাই থাকিব অকণো স্কিপ নকৰাকৈ। এয়া মই জিকাৰ বাকলিখিনি ভালদৰে ধুই লৈ এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। এয়া মই শুকান মিছা মাছ অলপ সময়ৰ কাৰণে তিয়াই থৈ দিছোঁ। আৰু এয়া চাটনিত দিবলৈ কেইফুটামান নহৰু আৰু পিঁয়াজ এনেদৰে কাটি লৈছোঁ। আৰু মই কেৰাহী এটাত মিঠাতেল অকণমান গৰম হ'বলৈ দি দিছোঁ। মিঠাতেলখিনি গৰম হোৱাত এতিয়া মই ইয়াতে শুকান মাছখিনি ভালদৰে ধুই লৈ ইয়াতে দি দিছোঁ। শুকান মাছখিনি অলপ সময় মই এনেদৰে ভাজি ল'ম। অলপ সময় ভাজি লোৱাৰ পিছত এতিয়া মই সোৱাদ অনুসৰি নিমখ অকণমান দি লৈছোঁ। শুকান মাছখিনি ভালদৰে ভাজি লোৱাৰ পিছত এতিয়া মই কাটি থোৱা পিঁয়াজখিনি দি লৈছোঁ আৰু লগতে নহৰুখিনিও দি লৈছোঁ। আৰু এইখিনিও ভালদৰে ভাজি লোৱাৰ পিছত এতিয়া মই কাটি থোৱা জিকাৰ বাকলিখিনি দি দিছোঁ ইয়াতে। গোটেইখিনি ভালদৰে ভাজি লৈ এতিয়া মই অকণমান সময়ৰ কাৰণে ঢাকনি দি এইখিনি সিজি থাকিবলৈ দিম। এইখিনিত মই পানী অকণমান দি লৈছোঁ যাতে জিকাৰ বাকলিখিনি ভালদৰে সিজি যায়। এতিয়া মই অলপ সময়ৰ কাৰণে ঢাকনি লগাই এইখিনি সিজি থাকিবলৈ দিম। এইখিনি সিজি গৈছে প্ৰায়। এতিয়া মই গেছটো ল' ফ্লেমত দি এইখিনি ভালদৰে সিজি থাকিবলৈ দিম অলপ সময়ৰ কাৰণে। এইখিনিৰ মাজতে মোৰ আপোনালোকলৈ ৰিকুৱেষ্ট এটা থাকিল, আপোনালোকে যদি মোৰ ভিডিঅ'টি চাই আছে এণ্ড দেন লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিব লগা ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। এইখিনি এতিয়া ভালদৰে ভজা হৈ গ'ল। এতিয়া এইখিনি পিচিবৰ কাৰণে কমপ্লিট হৈ গৈছে। আপোনালোকে পটাটো পিচিব পাৰে বা মিক্সিটো পেষ্ট বনাই ল'ব পাৰে। মই বাৰু মিক্সিত পেষ্ট বনাই ল'ম। এয়া মই এনেদৰে লৈছোঁ আৰু ইয়াতে মই ভোট জলকীয়া দিছোঁ কাটি এটা। আপোনালোকে যিকোনো জ্বলাই দিব পাৰে। এয়া মোৰ পেষ্ট ফাইনেলি বনোৱা হৈ গ'ল।
এয়া মোৰ জিকাৰ বাকলি আৰু শুকান মাছৰ চাটনি ফাইনেল লুক। আপোনালোকেও ঘৰত এনেদৰে ট্ৰাই কৰি চাব আৰু কেনে পায় মোক জনাব। আজিলৈ ভিডিঅ'টি ইমানতে, গতিকে বাই বাই এণ্ড টেক কেয়াৰ।